বন্ধুসকল পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। আজি মই এটা সচেতনমূলক ভিডিঅ' লৈ আহিছোঁ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে বিশ্ব ব্ৰহ্মাণ্ডখন উন্নত হৈছে, মানৱ জাতি স্মাৰ্ট হৈছে, আমিও স্মাৰ্ট হৈছোঁ, কিন্তু চোৰ ডকাইত প্ৰবঞ্চকবিলাকো আমাতকৈ আৰু বেছি স্মাৰ্ট হৈছে। দৈনন্দিন জীৱনত আমি প্ৰত্যেকেই নিজৰ নিজৰ পচন্দৰ বস্তুটো অনলাইনৰ পৰা অৰ্ডাৰ কৰোঁ। লাগিলে সেয়া ফ্লিপকাৰ্টেই হওক, ফেচবুকেই হওক বা এমাজনেই হওক বা অইন কোনো ছ'চিয়েল মিডিয়াই হওক, আমি নিজৰ বস্তুটো নিজৰ পচন্দ মতে মোবাইলৰ জৰিয়তে ক্ৰয় কৰোঁ। কিন্তু তাকে কৰিবলৈ গৈ আমি বহুত সময়ত প্ৰবঞ্চকৰ জালত পৰিব লগা হৈছে আৰু নিজৰ ধন সম্পত্তি হেৰুৱাব লগা হৈছে। আজি এইটো ভিডিঅ'ত মই এই বিষয়ে আলোচনা কৰিম যে প্ৰবঞ্চকবিলাকে কেনেকৈ আমাক সিহঁতৰ জালত পেলায়, কেনেকুৱা প্ৰবঞ্চনাৰে সিহঁতৰ জালত আমাক পেলাই আমাৰ ধন সৰলকি কৰে। সেই সন্দৰ্ভত ভিডিঅ'টোত আলোচনা কৰা হৈছে, দেখুওৱা হৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিজেও সাৱধান হ'ব আৰু আনকো সাৱধান কৰিব। এয়া চাওক, স্মাৰ্টছ নামৰ এইটো ফেচবুক একাউণ্টটো ক্ৰিয়েট কৰিছে বেছি দিন হোৱা নাই। কিন্তু মই আগতে একাউণ্টটো ভালদৰে চোৱা নাছিলোঁ, কিয়নো মই আগতেও ফেচবুকৰ পৰা বস্তু অৰ্ডাৰ কৰিছিলোঁ। কিন্তু এইটো যে ভুৱা একাউণ্ট আৰু চাইবাৰ ব্ৰাঞ্চৰ একাউণ্ট, সেয়া মই ভাবিব পৰা নাছিলোঁ। প্ৰথমে আপোনাক এই ভিডিঅ'টো দেখুওৱা হ'ব, য'ত এটা ক্ষুদ্ৰ লেপটপ দেখুওৱা হয়। ইয়াৰ ওপৰত লিখা আছে বাই 2 get 1 free, only 399। মানে আপুনি 399 টকাত দুটা কিনিলে এটা ফ্ৰীত পাব। 399 টকাত এই পকেট মিনি লেপটপটো অফাৰ দিয়া হৈছে বুলি লিখা আছে। লেপটপটোৰ বিৱৰণ হৈছে উইণ্ড'জ 10 Pro, 8GB RAM আৰু 256GB SSD। ৰিটাৰ্ণ ডেট 15 দিন, তাৰমানে 15 দিনৰ ভিতৰত আপুনি ৰিটাৰ্ণ দিব পাৰিব। এনেদৰে প্ৰথমে আপোনাক বস্তুটোৰ প্ৰতি আকৃষ্ট কৰিব। আপুনি অৰ্ডাৰ কৰোঁতে আপোনাক বিশ্বাস কৰাবলৈ দুটা অপশ্যন দেখুৱাব। এটা হৈছে আপুনি যদি অৰ্ডাৰটো 2-3 দিনৰ ভিতৰত পাব খোজে, তেন্তে আপুনি 399 লগত উপৰেঞ্চি 45 টকা আপোনাৰ ডেলিভাৰী ফিজ দিব লাগিব। আৰু এটা হৈছে যদি আপুনি বস্তুটো 5 পৰা 7 দিনৰ ভিতৰত পাব খোজে, তেন্তে আপুনি ডেলিভাৰী ফিজ দিব নালাগে। বিনা ফিজতে আপুনি 5-7 দিনৰ ভিতৰত বস্তুটো পাই যাব বুলি সিহঁতে কয়। এয়া চাওক, এজনে 444 টকাত অৰ্ডাৰটো কৰিছিল কিন্তু পোৱা নাই। তাৰমানে 399 টকা মূল ফিজ। বস্তুটোৰ মূল্য হৈছে 399 টকা আৰু 2-3 দিনৰ ভিতৰত পাব খুজিছিল বাবে সি এক্সট্ৰাকৈ 45 টকা এটা ফিজ দিছিলে। আৰু মই 399 টকাত অৰ্ডাৰটো কৰিছিলোঁ, কিন্তু সিহঁতে কৈছিল যে 5 পৰা 7 দিনৰ ভিতৰত বস্তুটো মোৰ হাতত পৰিব, এতিয়ালৈকে পোৱা নাই। আৰু আপুনি অৰ্ডাৰ কৰাৰ পিছত সিহঁতৰ লগত কোনো ধৰণৰ যোগাযোগ কৰিব নোৱাৰিব, কাৰণ মোবাইল নাম্বাৰ নাই। আৰু যদি আপুনি ফেচবুকতেই আপুনি কমেণ্ট কৰে, তেন্তে আপোনাৰ কমেণ্টৰ কোনো ৰিপ্লাই সিহঁতে নিদিব। অথচ কমেণ্টটো লিমিটত ৰাখি দিয়ে, যাতে আপোনাৰ কমেণ্টটো বেলেগে চাব নাপায়। কাৰণ আপুনি যেতিয়া কমেণ্ট কৰিব, অভিযোগ দাখিল কৰিব, তেতিয়া বেলেগে চাই পেলালেতো সি অৰ্ডাৰ নকৰে নহয়, মানুহে ভিডিঅ'ত ৰিপৰ্ট মাৰিব। গতিকে সিহঁতে কমেণ্ট লিমিট কৰি থৈছে। দ্বিতীয়টো কথা হৈছে সিহঁতৰ ইমেইল ID দিয়া আছে, কিন্তু ইমেইল IDত আপুনি উৰাইটো দিন ইমেইল কৰিলেও কোনো ধৰণৰ ৰিপ্লাই আপুনি নাপাব সিহঁতৰ পৰা। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এনেধৰণৰ চাইবাৰ অপৰাধমূলক কামবিলাক কলকাতাৰ পৰাহে নিয়ন্ত্ৰিত হয়। আপোনালোকে জানেই যে বিশ্বৰ একমাত্ৰ দালাল, প্ৰতাৰক তথা চোৰ ডকাইতৰ স্থানটোৱেই হৈছে কলকাতা। আমাৰ অসমৰ যিসকল লোক বাহিৰলৈ যায়, সিহঁতে প্ৰায়েই জানে যে কলকাতাত কিমান প্ৰবঞ্চকৰ জালত পৰিব লগা হয়, কিমান মানুহ কলকাতাত প্ৰবঞ্চকৰ জালত নিজৰ অৰ্থবিত্ত হেৰুৱাব লগা হয়। গতিকে আপোনালোকে অনলাইনৰ পৰা কোনো বস্তু ক্ৰয় কৰোঁতে আগতে প্ৰভাইডাৰৰ সঠিক তথ্য জানি ল'ব। সেইটো ফেক হয় নে কি হয়, ভালদৰে জানি শুনি তাৰপিছতে অৰ্ডাৰটো কৰিব। গতিকে আপুনি অনলাইন শ্বপিং কৰিবলৈ গৈ নিজেও সাৱধান হওক আৰু আনকো সাৱধান কৰিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।